আজি আমাৰ ভাৰতবৰ্ষৰ এজন সুদক্ষ শিক্ষক, বিদগ্ধ পণ্ডিত, শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। এই দিনটো আমি শিক্ষক দিৱস হিচাপে উদযাপন কৰোঁ। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ সম্পৰ্কৰ এনাজৰী সুন্দৰৰ পৰা সুন্দৰতম আৰু গভীৰৰ পৰা গভীৰতম কৰি গঢ়ি তোলাটোৱেই শিক্ষক দিৱসৰ মূল উদ্দেশ্য। গতিকে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আৰু বিশ্বৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক সন্মান প্ৰদৰ্শন কৰিবলৈ সৰু এটা কবিতা আগবঢ়াইছোঁ। শিক্ষক, শিক্ষক মানে জ্ঞানৰ পোহৰ বিতৰণৰ গুৰু। শিক্ষক মানে আদৰ্শৰ প্ৰতীক। শিক্ষক মানে পোহৰৰ বাটৰ নিৰ্ভীক যাত্ৰী। শিক্ষক মানে পথ প্ৰদৰ্শক। শিক্ষক হ'ল প্ৰকৃত মানুহ গঢ়াৰ কাৰিকৰ। শিক্ষক হ'ল এটা জাতিৰ কল্যাণকৰ। শিক্ষকে ভূমিকা লয় প্ৰতিভা বিকাশত, জ্ঞানৰ প্ৰদীপ জ্বলাই অশিক্ষাৰ আকাশত। সমাজৰ গৌৰৱ এজন আদৰ্শৱান শিক্ষক, যিজন মানৱীয়তা আৰু নৈতিকতাৰ ৰক্ষক।